আজি আমাৰ ওচৰত বহুত ফোন ষ্টক সোমাইছে। আজি প্ৰথমটো ফোন দেখাব গৈ আছোঁ আমাৰ ওচৰত ভিভ' Y31 যোনটো 6GB RAM 128GB RAM একদম ছুপাৰ মিন কণ্ডিশ্যনত ফোনটো আছে আৰু এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 9,500 টকা। আৰু নেক্সট দেখাব গৈ আছোঁ Y20G, এইটো 6GB 128GB ভেৰিয়েণ্ট হয়। ফোনটো একদম ভাল কণ্ডিশ্যনত ফোনটো আছে। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 9,000 টকা। আৰু নেক্সট আপোনাক দেখাব গৈ আছোঁ আমাৰ ওচৰত আহি গ'ল প'ক' M3 Pro 5G। এইটো আপোনাৰ 4+1GB ৰেমৰ হয়। এইটো আপোনাৰ 5G ফোন হয়, একেবাৰে কম দামত। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 9,500 টকা। আৰু নেক্সট দেখাব গৈ আছোঁ আপোনাৰ চেমচাঙৰ A14 5G। এইটো একেবাৰে নতুন হয়, এইটো ইউজ কৰা নহয়। ইয়াৰ বিল থাকিব মাত্ৰ 30 দিনৰ, ৰিলায়েন্সৰ অৰিজিনেল বিল থাকিব। আৰু এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 14,000 আৰু এইটো মাৰ্কেট প্ৰাইচ থাকিব 20,000 টকা। আৰু এনেকৈ আপোনাক আৰু ভাল অফাৰ দেখাব গৈ আছোঁ আমাৰ ওচৰত আহিলে iPhone 12 120GB ভেৰিয়েণ্টটো হয়। আৰু এইটো চাওক না, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যন, 87% বেটেৰী হেল্থ আছে। ইয়াৰ প্ৰাইচ থাকিব আমাৰ ওচৰত 37,700 অনলি। আৰু নেক্সট চাওক না, একদম কণ্ডিশ্যন। আৰু নেক্সট দেখাব গৈ আছোঁ আমি iPhone 11 যোনটো 64GB ভেৰিয়েণ্ট হয়, পাৰ্পল কালাৰ। আৰু এইটো একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ফোনটো আছে। আৰু এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 25,800 টকা। ইয়াৰ মই বেটেৰী হেল্থ দেখাব গৈ আছোঁ। ইয়াৰ বেটেৰী হেল্থ আমাৰ ওচৰত ইয়াত থাকিব 93% বেটেৰী হেল্থ থাকিব, মানে একেবাৰে বেটেৰী বেকআপ মজা আছে ইয়াৰ। আৰু নেক্সট দেখাব গৈ আছোঁ ভিভ' V17। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 9,999, 8GB ৰেমৰ ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট থকা মোবাইল হয়, একেবাৰে ভাল কণ্ডিশ্যন। তাৰপৰা দেখাই আছোঁ নট চি। এইটো 8GB ৰেমৰ 120GB ভেৰিয়েণ্টৰ 5G ফোন হয়। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 14,300। এইটো মাৰ্কেট প্ৰাইচ 25,000 টকা আছে। তাৰপৰা নেক্সট দেখাব গৈছে নট C2 Lite 5G। এইটো মাৰ্কেট প্ৰাইচ 20,000 টকা, কিন্তু আমাৰ ওচৰত প্ৰাইচ থাকিব 11,999 টকা। এইটো 5G ফোন হয়, 6GB ৰেমৰ 120GB ভেৰিয়েণ্ট হয়, একেবাৰে ধুনীয়া কণ্ডিশ্যনত ফোনটো আছে। আৰু নেক্সট দেখাব গৈ আছোঁ ভিভ' V21 5G মডেল হয়। 5G মডেল এইবাৰ বহুতখিনি আহিলে, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ফোনটো আছে। ইয়াৰ MRP আছে 33,000। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 15,999 টকা। আৰু একদম ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট মোবাইল, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ফোনটো আছে। আৰু নেক্সট দেখাব গৈ আছোঁ আপোনাৰ Oppo A9 8GB ৰেমৰ 120GB ভেৰিয়েণ্টটো, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ফোনটো আছে। আৰু এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 10,000 টকা। 10,000 টকাত ভাল ফোন পাই যাব। কাৰোবাক যদি গেমিং ফোন লাগে তো আমাৰ ওচৰত আহিব পাৰে। প'ক' X3 গেমিং ফোন আছে, ছুপাৰ মিন কণ্ডিশ্যনত ফোনটো আছে। আৰু এইটো 6GB + 2GB ৰেমৰ ফোন হয়। ইয়াৰ প্ৰাইচ থাকিব আমাৰ ওচৰত মাত্ৰ 9,499 টকা। ডিছকাউণ্ট কৰি দিলোঁ যাওক 500 টকা, 8,999 টকা, 9,000 টকাত। নেক্সট থাকিব Note 10 Pro Max। কাৰোবাক যদি ভাল গেমিং ফোন, কেমেৰা ফোন লাগে, 108 মেগাপিক্সেলৰ কেমেৰা ফোন হয়। আৰু এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 9,500 টকা। একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ফোনটো আছে। আৰু অলপ মানে ভাল কণ্ডিশ্যনত ফোনটো দেখাব গৈ আছোঁ এতিয়া। আৰু অলপ কম ৰেঞ্জত Realme 7 আহি গ'ল আমাৰ 6GB ৰেম। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 7,999 টকা। 6GB ৰেমৰ ফোন আপোনালোকে পাব Realme 7। নেক্সট দেখাব গৈ আছোঁ আপোনাৰ Note 9 Pro, Redmi Note 9 Pro ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ফোন থাকিব। আৰু এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব 6GB ভেৰিয়েণ্টৰ হয়, আপোনাৰ 8,999 টকা, মানে 9,000 টকাত Redmi Note 8 Pro পাই যাব। লগত থাকিব আপোনাৰ প'ক' M3। আৰু M3 প্ৰাইচ থাকিব মাত্ৰ আমাৰ 6GB ৰেমৰ হয়। ইয়াৰ প্ৰাইচ থাকিব মাত্ৰ 7,999 টকা, মানে 8,000 টকা বন্ধুসকল। M3 8,000 টকা। নেক্সট দেখাব গৈ আছোঁ চেমচাঙৰ M02S। এইটোতো চাওক না, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যন ফোনটো আছে। আৰু ইয়াৰ প্ৰাইচ থাকিব আমাৰ ওচৰত মাত্ৰ 6,499 টকা। হয় বন্ধু, 6,500 টকাত ইমান ধুনীয়া কণ্ডিশ্যন ফোন পাব। আৰু লগত আছে ভিভ' Y21 যোনটো আপোনাৰ 4GB + 1GB ৰেম হয়, মানে 5GB ৰেমৰ ফোন। আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 7,999 টকা। এইটো MRP আছে 18,000 টকা। আৰু নেক্সট আৰু দেখাব গৈ আছোঁ আমাৰ ওচৰত আছে Redmi 9 যোনটো 4GB 64GB ভেৰিয়েণ্ট হয়। আৰু এইটো প্ৰাইচ থাকিব আমাৰ ওচৰত 6,500 টকা। লগত অল এচেচৰিজ লগত থাকিব। কাৰোবাক যদি বেটেৰী বেকআপ ভাল থকা ফোন লাগে তেনেহ'লে নিব পাৰে, ধুনীয়া ফোন হয়, নতুন ফোন হয়। আৰু নেক্সট আছে আমাৰ ওচৰত Note 6 Pro। এনেকুৱা ফোন খুব কমেই আহে, একেবাৰে ব্ৰেণ্ড নিউ হৈ আছে। দাগ স্ক্ৰেচটো দূৰৰ কথা, এটা আপোনাৰ একদম দাগিও নাই বাৰু, একেবাৰে ব্ৰেণ্ড নিউ। প্ৰাইচ থাকিব মাত্ৰ 6,500 টকা। নেক্সট আহি গ'ল আমাৰ ওচৰত এইটো আপোনাৰ Redmi 5 হয়, ধুনীয়া কণ্ডিশ্যনত ফোনটো আছে, একেবাৰে অলপ বেক কভাৰত স্ক্ৰেচ আছে বাৰু। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 5,900 টকা। 4GB 64GB ভেৰিয়েণ্ট হয়। কম দামত যদি 4GB ফোন লাগে তেনেহ'লে আমাৰ ওচৰত আছে Oppoৰ এই ফোনটো হয়।
ওপৰত আপোনাৰ বেক ফিংগাৰপ্ৰিণ্ট আছে। ইয়াৰ প্ৰাইচ থাকিব মাত্ৰ 5,499 টকা। কাৰোবাক যদি কম দামত যদি ভাল যদি ফোন লাগে নিব পাৰে। এইটো হৈ গ'ল আপোনাৰ Redmi 9 পাৱাৰ গ্ৰীণ কালাৰ একদম ছুপাৰ মিন কণ্ডিশ্যনৰ ফোনটো আছে। বেটাৰী বেকআপ 6000 mAh আছে আৰু এইটো 4G ভেৰিয়েণ্টৰ হয় 64GB। এইটো প্ৰাইচ থাকিব 5,999 টকা। আৰু লগত থাকিব Oppo A5s 3GB ৰেমৰ ফোন হয়। কাৰোবাক যদি কেমেৰা ফোন ভাল লাগে কম দামত তেনেহ'লে আহিব পাৰে আমাৰ ওচৰত। এইটো প্ৰাইচ থাকিব 5,999 টকা। আৰু নেক্সট দেখাব গৈছোঁ 3GB ৰেমৰ M11। এইটো আপোনাৰ 3GB ৰেমৰ ভাল বেটাৰী বেকআপ থকা ফোন হয় 3GB ৰেমৰ। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 5,899 টকা। ধুনীয়া ফোন হয়, বেটাৰী বেকআপ ভাল আছে। ইয়াৰ 3টা কেমেৰা, ৱাইড এংগল চেংগল চব পাব আপুনি ইয়াত। ধুনীয়া ফোন হয়, ইউজ কৰিব পাৰে। তাৰপাছত আহি গ'ল আমাৰ ওচৰত Vivo Y71, যোনটো 3GB ৰেমৰ ফোন হয়। কেমেৰা কোৱালিটিও ভাল আছে, বেয়া নহয়। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব আপোনাৰ 4,999 টকা। তাৰপৰা আহি গ'ল আমাৰ ওচৰত Oppo A3s। এইটো আপোনাৰ লগত অল এচেছৰিজ থাকিব। এইটো ছুপাৰ মিন কণ্ডিশ্যন ফোনটো আছে। বেক স্কেচটো অলপ থাকেই বাৰু, এইটো বেক কভাৰ। এইটো প্ৰাইচ থাকিব আমাৰ ওচৰত 4,799। লগত থাকিব আপোনাৰ Vivo Y91i 2GB ৰেমৰ হয় ফোন হয়। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 4,999 টকা। য'ক 100 টকা ডিছকাউণ্ট কৰিলোঁ 4,899 টকা। কাৰোবাক যদি কম দামত যদি ভাল ফোন লাগে তেনেহ'লে আমাৰ ওচৰত আহিব পাৰে। এইটো হ'ব Oppo A53 হয়। কাৰোবাক যদি দামী ফোন লাগে কম দামত তেনেহ'লে আহিব পাৰে 5,999 টকাত। এই ফোনটো আপোনালোকে পাব, যোনটো মাৰ্কেট প্ৰাইচ 20,000 টকা আছে। আকৌ আহি গ'ল আমাৰ ওচৰত Note 9 Pro। বেক পেনেলটো অলপ ভঙা আছে, মই বাৰু চেঞ্জ কৰি দিম বাৰু। এইটোৰ মাৰ্কেট প্ৰাইচ থাকে আপোনাৰ 8,500 টকা ছেকেণ্ড হেণ্ডত। আৰু এইটো মোৰ ওচৰত অফাৰত আহিলে এবাৰ মাত্ৰ 7,500 টকাত। আৰু নেক্সট দেখাব গৈছে একেবাৰে যদি কম দামৰ ফোন লাগে আমাৰ ওচৰত আহি গ'ল মাত্ৰ 3,500 টকাত, মানে 3,499 টকাত। চেমচাঙৰ A2 কোৰ হয়। কাৰোবাক যদি স্ক্ৰীন টাচ ফোন লাগে কম দামত যদি ইউজ কৰিবৰ কাৰণে তেনেহ'লে এইটো আমাৰ ওচৰত আছে, নিব পাৰেহি। তাৰপৰা আহি গ'ল আমাৰ ওচৰত আপোনাৰ Realme। এইটো হৈ গ'ল A3s। আগতো এটা দেখাইছিলোঁ, এইটো আৰু এটা কালাৰ আছে। এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব মাত্ৰ 4,499 টকা। আৰু নেক্সট দেখাব গৈ আছোঁ, এইটো আপোনাৰ চেমচাঙৰ F41। ইয়াৰ কেমেৰা কোৱালিটি বহুত ধুনীয়া আছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত ফোনটো আছে। বেক স্কেচ অলপ থাকেই বাৰু, কিন্তু ইয়াৰ 6GB 128GB ভেৰিয়েণ্টটো হয়। ধুনীয়া কণ্ডিশ্যন ফোনটো আছে, লগত অল এচেছৰিজ থাকিব মাত্ৰ 8,500 টকা। নেক্সট আছে আপোনাৰ J5 Prime হয়, বক্সটো J7 হয়, বাই মিষ্টেকত আহি গ'ল। এইটো 3GB ৰেমৰ ফোন যদি কাৰোবাক লাগে আমাৰ ওচৰত ভাল কণ্ডিশ্যনত মাত্ৰ 4,999 টকাত পাই যাব। আৰু নেক্সট আছে আমাৰ ওচৰত এইটো আপোনাৰ চেমচাঙৰ A30 মডেল হয়, ডাবল কেমেৰাৰ সৈতে ধুনীয়া কণ্ডিশ্যনত ফোনটো। প্ৰাইচ থাকিব 7,299 টকা। 4GB ৰেমৰ হয় ফোনটো, একেবাৰে ব্ৰেণ্ড নিউ আৰু একো প্ৰব্লেম তেনেকৈ নাই। আৰু আমি প্ৰব্লেম থকা ফোন বিক্ৰী নকৰোঁ। চেমচাঙৰ A2 কোৰ হয়। কাৰোবাক যদি কম দামত ফোন লাগে তেনেহ'লে আমাৰ ওচৰত আহিব পাৰে। ইয়াৰ প্ৰাইচ থাকিব 3,699 টকা। একেবাৰে ধুনীয়া কণ্ডিশ্যনত ফোনটো আছে। আৰু ইয়াৰ লগত থাকিব আপোনাৰ Vivo আপোনাৰ Y95 হয়, 4GB ৰেম 64GB ভেৰিয়েণ্ট হয়। ফিংগাৰপ্ৰিণ্ট আছে পিছফালে। ইয়াৰ প্ৰাইচ থাকিব আমাৰ ওচৰত মাত্ৰ 5,899 টকা। আৰু লগত থাকিব ছেম মডেল, ইয়াৰ প্ৰাইচো আপোনাৰ ছেম আছে 5,899 টকা। আৰু আমি ৰিপেয়াৰিং কৰা ছেট বিক্ৰী নকৰোঁ, আমাৰ অল অৰিজিনেল ছেট থাকে। বন্ধুসকল, আমাৰ প্ৰতিটো ফোনত GST বিল, বক্স, এচেছৰিজ দিয়া হয় আৰু আমি ইণ্ডিয়ান প্ৰডাক্ট চেল কৰোঁ। আৰু আমাৰ প্ৰতিটো ফোনত ৱাৰেণ্টি থাকিব। আৰু আমি ৰিপাৰভিছ আৰু ৰিপেয়াৰিং ফোন আমি বিক্ৰী নকৰোঁ। আৰু প্ৰতিটো ফোনৰ লগত আমাৰ ফালৰ পৰা গিফ্ট থাকিব। আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, লাইক কৰি দিব। আৰু এনেকুৱা অফাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।